long live, long live, long live. APSU long live, long live, long live. Begum Akhtar Ahmed, go back, go back, go back. Begum Akhtar Ahmed, go back, go back, go back. Begum Akhtar Ahmed, go back, go back, go back. Begum Akhtar Ahmed, murdabad, murdabad, murdabad. Begum Akhtar Ahmed, murdabad, murdabad, murdabad. APSUর উপরে কথা কওয়া বন্ধ করো, বন্ধ করো, বন্ধ করো। APSUর উপরে মন্তব্য রাখা বন্ধ করো, বন্ধ করো, বন্ধ করো। Ahmed, go back, go back, go back. Begum Akhtar Ahmed, go back, go back, go back. Begum Akhtar Ahmed, murdabad, murdabad, murdabad. Begum Akhtar Ahmed, murdabad, murdabad, murdabad. APSUর উপরে কথা কওয়া বন্ধ করো, বন্ধ করো, বন্ধ করো। APSUর উপরে মন্তব্য রাখা বন্ধ করো, বন্ধ করো, বন্ধ করো। আকরাম মহিলারি হুশিয়ার, হুশিয়ার, হুশিয়ার। আকরাম মহিলারি হুশিয়ার, হুশিয়ার, হুশিয়ার। আকরাম মহিলারি হাই, 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 হাই। আকরাম মহিলারি হাই, 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 হাই। জনজাতি সকলক ধ্বংস কৰিব বিচৰা ৰাজনীতি বন্ধ করো, বন্ধ করো, বন্ধ করো। জনজাতি ধ্বংস কৰিব বিচৰা ৰাজনীতি বন্ধ করো, বন্ধ করো, বন্ধ করো। বেগম আখতার আহমেদ মুর্দাবাদ, মুর্দাবাদ, মুর্দাবাদ। বেগম আখতার আহমেদ গো ব্যাক, গো ব্যাক, গো ব্যাক। বেগম আখতার আহমেদ মুর্দাবাদ, মুর্দাবাদ, মুর্দাবাদ। APSU long live, long live, long live. 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 Begum Akhtar Ahmed murdabad, murdabad, murdabad. Begum Akhtar Ahmed murdabad, murdabad, murdabad. Begum Akhtar Ahmed go back, go back, go back. Hushiyar, 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 hushiyar. Begum Akhtar Ahmed go back, go back, go back. Begum Akhtar Ahmed go back, go back. Long live, long live. Begum Akhtar Ahmed murdabad, murdabad, murdabad. Begum Akhtar Ahmed murdabad, murdabad, murdabad. Go back, go back, go back. Go back, go back, go back. Hushiyar, 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 hushiyar. Hushiyar, hushiyar, hushiyar. Begum Akhtar Ahmed go back, go back, go back. Begum Akhtar Ahmed go back, go back, go back. Murdabad, murdabad, murdabad. Begum Akhtar Ahmed murdabad, murdabad, murdabad. রাজনীতি বন্ধ করো, বন্ধ করো, বন্ধ করো। জনজাতি সকলক ধ্বংস করবা বিচৰা রাজনীতি বন্ধ করো, বন্ধ করো, বন্ধ করো। মুর্দাবাদ, মুর্দাবাদ। বেগম আখতার আহমেদ মুর্দাবাদ, মুর্দাবাদ, মুর্দাবাদ। বন্ধ করো, বন্ধ করো। হুশিয়ার, হুশিয়ার। আকরাম মহিলারি হাই, 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 হাই। আকরাম মহিলারি হাই, 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 হাই। জনজাতি সকলক ধ্বংস কৰিব বিচৰা ৰাজনীতি বন্ধ করো, বন্ধ করো, বন্ধ করো। জনজাতি ধ্বংস কৰিব বিচৰা ৰাজনীতি বন্ধ করো, বন্ধ করো, বন্ধ করো। বেগম আখতার আহমেদ মুর্দাবাদ, মুর্দাবাদ, মুর্দাবাদ। বেগম আখতার আহমেদ go back, go back, go back. বেগম আখতার আহমেদ মুর্দাবাদ, মুর্দাবাদ, মুর্দাবাদ। APSU long live, long live, long live. APSU long live, long live, long live. APSU long live, long live, long live. জয় বড় হারিনি, জয়, জয় বড় হারিনি, জয়। প্ৰতিবাদটো আজি তামোলপুৰ জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ অন্তৰ্গত আমাৰ দাৰগুচি তামোলপুৰ কুমাৰীকাটা আৰু নাগৰিজুলি আঞ্চলিকৰ উদ্যোগত এই কাৰ্যসূচীটো লোৱা হৈছে। কাৰণটো এইটোৱেই যে যোৱা দুদিন আগত BTCৰ EM বেগম আখতাৰ আহমেদ ডাঙৰীয়ানীয়ে APSUৰ ওপৰত মন্তব্য ৰাখিছে যে APSUৱে ৰাজনীতি বা পাৱাৰত নাথাকাৰ কাৰণে APSUৱে পাগল হোৱা বুলি তেখেতে মন্তব্য ৰাখিছে। কথাটো হ'ল বেগম আখতাৰ আহমেদ কোন হয়? APSUক মাত মাতিব পৰা বেগম আখতাৰ আহমেদ কোন হয়? তেওঁ বড়ো জাতিৰ ওপৰত কি অৱদান আছে? বড়ো জাতিৰ সংগ্ৰামত তেখেতৰ কি অৱদান আছে? তেখেতে যে APSUৰ ওপৰত যে কথা কৈছে তেখেতক আমি প্ৰশ্ন কৰিছোঁ, তেখেতে এই উত্তৰটো দিব লাগিব আৰু ক্ষমা খুজিব লাগিব। নহ'লে এই আন্দোলন তেখেতৰ ওপৰতো আন্দোলন ভয়ংকৰ আন্দোলন হ'ব আৰু জনজাতিৰ যি আমাৰ জনজাতিসকলৰ যি 14টা জনগোষ্ঠীৰ যি জনগোষ্ঠীৰ যাতে ক্ষতি নোহোৱাৰ কাৰণে আমি আন্দোলন তীব্ৰতৰভাৱে আমি আন্দোলন কৰি আছোঁ।
এই আন্দোলন কৰি থকা সময়তে তেখেতে মানে জ্বলি থকা জুইত ঘি ঢালা নিচিনা যেনেকুৱা মন্তব্য ৰাখিছে, ভাষণ ৰাখিছে, আমি ধিক্কাৰ দিছোঁ, আমি গৰিহণা দিছোঁ। তেখেতে ভৱিষ্যতত যাতে আপচুৰ ওপৰত তেনেকুৱা ধৰণৰ মন্তব্য নাৰাখে এই কথাটো আমি সকীয়াই দিছোঁ। কাৰণ তেখেতৰ আমি জানো তেখেতে বড়ো জাতি গঠনত BTC গঠনত তেখেতৰ 1 ইঞ্চিতো তেখেতৰ অৱদান নাই। গতিকে তেখেতে এপচুৰ ওপৰত কথা কোৱা আৰু বড়ো জাতিৰ ওপৰত কথা কোৱাৰ পৰা দূৰত থাকিব লাগে, এই কথাটোকে আমি সকীয়াই দিছোঁ। প্ৰতিবাদটো হ'ল তেখেতে বেগম আক্তাৰা আহমেদ ডাঙৰীয়ানীয়ে এই এপচুৰ ওপৰত যিটো মন্তব্য ৰাখিছিল তেখেতে উঠাই ল'ব লাগিব আৰু এপচুৰ ওপৰত ক্ষমা খুজিব লাগিব। কাৰণ যিহেতু আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি আছোঁ, আমাৰ অধিকাৰৰ কাৰণে আমি আন্দোলন কৰি আছোঁ। এই আন্দোলন কৰি থকা সময়ত তেখেতে আমাৰ ওপৰত কথা ক'বা তেখেতৰ 1% তেখেতৰ অধিকাৰ নাই। গতিকে আমাৰ অধিকাৰৰ কাৰণে আমি মাত মাতিছোঁ, তেখেতে আমাৰ ওপৰত যাতে কথা নকয় এই কথাটো আমি সকীয়াই দিছোঁ। আৰু তেখেতে যে BTC তেখেতে আজি EM হৈছে, কোনটো আসনত কোনটো মানে ছেক্ৰেটাৰিয়েট বহি পেলাই তেখেতে EM হৈছে, কাৰ কাৰণে তেখেতে EM হৈছে এই কথাটো বুজি পোৱা উচিত। আমাৰ হাজাৰ 5,000তকৈ অধিক শ্বহীদৰ বিনিময়ত এই BTC ছেক্ৰেটাৰিয়েটখন গঠন হৈছে আৰু ইয়াত বহি তেখেতে ৰাইজৰ সেৱা কৰিবলৈ আহিছে। ৰাইজৰ সেৱা কৰক, আমাৰ ক'বলগীয়া কথা নাই। কিন্তু আমি বড়ো জাতিৰ গঠনৰ ক্ষেত্ৰত আপচুৱে আৰম্ভণিৰ পৰাই পদক্ষেপ লৈ আহিছে, আৰম্ভণিৰ পৰাই কাম কৰি আহিছে। আজিও বড়ো জাতিৰ লগতে এই অঞ্চলত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে আমি আপচুৱে চিন্তা চৰ্চা কৰি পেলাই আমি কাম কৰি আহিছোঁ আৰু শান্তি বজাই ৰখাৰ কাৰণে বা শান্তিৰ কাৰণেও আমি কাম কৰি আহিছোঁ। এই কথাটো তেখেতে বুজি পোৱা উচিত। গতিকে আমি সকীয়াই দিছোঁ, বাৰম্বাৰ সকীয়াই দিছোঁ, ভৱিষ্যতত তেখেতে যাতে আমাৰ আপচুৰ ওপৰত যাতে মন্তব্য নাৰাখে এই কথাখিনি সকীয়াই দিছোঁ। আৰু তেখেতে ক্ষমা খুজিব লাগিব আৰু ক্ষমা নুখুজিলে তেখেতৰ ওপৰত ভৱিষ্যতত আমি ব্যৱস্থা লোৱা হ'ব।